গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু মোৰ ভালেই। আৰু মই এতিয়া একাপ চাহ খাই ডিউটিলৈ বুলি যাবলৈ ওলাইছোঁ আৰু লগত এটা জাবৰৰ মোনা লৈ। আৰু এইখিনি জ্বলাব পৰা জাবৰ হয় আৰু এইখিনি মই বাহিৰত পেলাই থৈ যাম ডাষ্টবিনত। আৰু লৰালৰিকৈ মই দৰ্জাখন লক কৰি ল'লোঁ। আৰু এতিয়া চাই থাককচোন, মই গৈ থাকোঁ এতিয়া। আৰু এতিয়া মই অফিচ আহি পাই গ'লোহি আৰু এতিয়া মই ভিডিঅ' নকৰোঁ আৰু অফিচৰ পৰা ওলাই আপোনালোকক পুনৰ লগ পাই আছোঁ। এতিয়া অফিচৰ পৰা ওলাই ডাইৰেক্ট এখন পাৰ্লাৰত গ'লোঁ চুলিকেইডাল কাটিম বুলি। আৰু তেতিয়া ভাবিলোঁ একেবাৰে পাৰ্লাৰত আহোঁতে চুলিখিনিও ষ্ট্ৰেট কৰি লওঁ। আৰু এইখিনি মই ষ্ট্ৰেট কৰিবলৈ লৈছোঁ আৰু চাই থাককচোন ইয়াৰ পিছত কি কিনো কৰোঁ আপোনালোকে। এতিয়া অকণমান বৰ লাগিছে এনেকৈ বহি বহি, আৰু সেইবাবে ফোনটো লৈ অকণমান ভিডিঅ'ই কৰিলোঁ। আৰু ইয়াৰ মাজতে একাপ চাহো খাই ল'লোঁ। চাহটো মেইন হয়, চাহ নাখালে একেবাৰে ভাল নালাগে। তাৰপিছত ষ্ট্ৰেইটৰ কামটো আৰম্ভ হৈ গ'ল আৰু এয়া ষ্ট্ৰেইট কৰি আছে। চাই থাকিব আপোনালোকে ফাইনেল লুকটোনো কেনেকুৱা হয়। বহুত সময় অপেক্ষাৰ পিছত ফাইনেলি হৈ গ'ল। আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব দেই নতুন লুকটো। আৰু মোৰ পিছে ভালেই লাগিছে। চাওক আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। লগত মোৰ এগৰাকী ভণ্টিও গৈছিলে আৰু তাই মোক কিবা কিবি কৈ আছে আৰু মই সেয়া আৰু তাইৰ লগতে কথা পাতি আছোঁ। আৰু এতিয়া ঘৰলৈ আহিবলৈ লৈছোঁ আৰু এতিয়া 9:30 মানে হৈ গ'ল ৰাতি। আৰু চাওকচোন ৰাস্তাত মানুহৰ ভিৰো কমিছে, চাই থাকিব। তাৰপিছত বহুত দিনৰ আশা এটা পূৰণ হ'ল দেই আজি। আহি আছোঁ আৰু এতিয়া জাষ্ট ৰুম সোমাইছোঁহে আৰু বহুত লেট হৈ গ'ল। একচুৱেলি মই ভবা নাছিলোঁ মই চুলি ষ্ট্ৰেট কৰিম বুলি, কিন্তু পটককৈ মই ভাবিলোঁ নহয়, একেবাৰে চুলিখিনি ষ্ট্ৰেট কৰি যাওঁ, যিহেতুকে মই কাটিবৰ কাৰণেহে গৈছিলোঁ। সেইবাবে ঠিক আছে। এই ভিডিঅ' ক্লিপটো যোৱাকালিৰে, আৰু মই যোৱাকালি শাকখিনি ছিঙি কৰি থৈ দিছিলোঁ। আৰু খাবলৈ মই যিহেতুকে সময় পোৱা নাই এইকেইদিন। আৰু শাক ৰাতি খোৱাটো বেয়া কথা, কিন্তু মই ৰাতিয়ে খাব লাগিব কাৰণ দিনত সময় নাই পোৱা। আৰু এই শাকবিধ আপোনালোকে চিনি পাইছেনে? এইবিধ আমাৰ ফালে পিৰালি পালেং বুলি কয়, আৰু ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগো হ'ব পাৰে। মই এইখিনি দালিৰ লগত খাম পিৰালি পালেংখিনি। আৰু আজি মই এনেকৈয়ে ভিডিঅ'টো সামৰণি মাৰিম আৰু সেনেকৈয়ে ভাতকেইটা খাই আৰু শুই যাম, আৰু বেলেগ একো কাম নাই। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু আকৌ আহি আছোঁ আপোনালোকৰ